ঠাইখনৰ নাম হ'ল এলেঙিদৰ নামঘৰ সত্ৰ। আপোনাৰ 1913 চনত পৰা আমাৰ আৰম্ভ হোৱা বুলি আমি লিখিত প্ৰমাণ পাইছোঁ। 1913 চনৰ আগত ভিডিঅ' হৈছে আমাৰ কোনো প্ৰমাণ নাই। আমাৰ এইটো কালক্ৰমৰ এইটো আমাৰ চলি আহি আছে। 13 চনৰ পিছত আমি ইয়াত লিখিত প্ৰস্তাৱ আমি অলপ পাইছোঁ। আৰু 2004 চনৰ পৰা আমি এতিয়া আমি গোটেই চব গাঁও মিলি আমি লগ লাগি ইয়াত দেউলখন প্ৰতিষ্ঠা কৰিছোঁ। 2004 চনক কৰি আমাৰ অঞ্চলত গাঁও এলেঙিদৰ নামঘৰ সত্ৰত চলি আছিল। আমাৰ এইটো এলেঙিদৰ নামঘৰ সত্ৰ। আৰু 2004 চনৰ পৰা আমাৰ এই বাঁহজেনী মৌজাৰ আপোনাৰ পূব চাইডটো আমাৰ গোটাই জড়িত আছে। ইয়াত দলখন আমাৰ সকলো সহায় সহযোগ চবেই আগবঢ়াইছে। আমি সেইকাৰণে আমি দলখন কৰিব পাৰিছোঁ। ভাইটিৰ আমি চেনেলটোক আমাৰ শ্ৰী শ্ৰী চামৰাই সত্ৰ পৰিচালনা সমিতিৰ পৰা আমি ধন্যবাদ যাচিছোঁ আৰু এই চেনেলটো সকলোৱে লাইক কৰিব।